নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ ক্ৰিয়েটৰ। তো আপোনালোকে যিসকলে আত্মনিৰ্ভৰ অসম এপ্লাই কৰিছে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন যিটো আছে ৰেজিষ্ট্ৰেশ্যন কৰিছে তাৰপিছতে এপ্লাই কৰিছে এপ্লাই কৰাৰ পিছতে আপোনালোকৰ যিটো প্ৰজেক্ট বা টেম্পলেট যিটো ছাবমিট দিয়াৰ সময় আছে সেই সময়টো আহি গৈছে আপোনালোকে সেইটো ছাবমিট দিব পাৰে। তো প্ৰজেক্টটো কেনেকৈ বনাব বা কেনেকৈ বনাই আপোনালোকে ছাবমিট দিব এইটো ভিডিঅ' মই নেক্সট পাৰ্ট এটা ভিডিঅ' বনাই দিম। তো প্ৰথমতে আপোনালোকে ইয়াতে কি চাইছে সেইটো আগত বুজি লওক যে প্ৰজেক্ট টেম্পলেটৰ কাৰণে। তো ইয়াতে দি আছে আত্মনিৰ্ভৰ অসম 2025 অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম CMMAAA 2.0। তাৰপিছত ইয়াতে আছে টাৰ্গেট ছেক্টৰ ফৰ আত্মনিৰ্ভৰ স্কিম। তো আপোনালোকে ইয়াতে দি আছে টাৰ্গেট ছেক্টৰ কোনটো টাৰ্গেট ছেক্টৰ আছে। ইয়াতে আছে ষ্টেচনাৰী, পল্ট্ৰি, গড ফাৰ্মিং, ফিচাৰিজ, ৰেডিমেড গাৰ্মেণ্ট, হাৰ্ডৱেৰ বিজনেছ, সেল্ফ এমপ্লয়মেণ্ট আফটাৰ প্ৰফেশ্যন ক্ৰছ, আদাৰ ছেক্টৰ ইনক্লুডিং ছাৰ্ভিচ। তো এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ডেইৰী, পিগি, পেকেজিং, ফেব্ৰিকেশ্যন, প্লান্টেশ্যন, বেম্বো, ৰবাৰ, আগাৰ, উড বেছ ইণ্ডাষ্ট্ৰী এইকেইটাৰ ভিতৰতে আপোনালোকৰ যিকেইটা চিলেক্ট কৰিছে এইকেইটাৰ ভিতৰতে হ'ব। আৰু এইকেইটাৰ টেম্পলেট যিটো আছে সেই টেম্পলেটৰ প্ৰজেক্ট যিটো আছে এইটো টেম্পলেট অলৰেডি এটা লিংক আছে, সেই লিংকটোত আপোনালোকে পাই যাব। তাৰপিছতে এই লিংকটোৰ পৰা আপোনালোকে সেই যিটো ছেক্টৰত আপোনালোকে ক্লিক কৰিছে বা আপোনালোকে যদি ষ্টেচনাৰী দিছে ষ্টেচনাৰী আপোনালোকে তাত টেম্পলেট আছে সেই টেম্পলেটত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে সেই প্ৰজেক্টখন ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছতে আপোনাক প্ৰিণ্ট আউট ওলোৱাৰ পিছতে আপোনালোকে তাত কেইখনমান ডকুমেণ্ট আছে বা কেইখনমান ফৰ্ম আছে, সেই ফৰ্ম কেইখন আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। তো আপোনালোকৰ প্ৰথম যিখন ফৰ্ম আছে সেইখন ফিল আপ কৰিব লাগিব, আপোনাৰ বেংক ডিটেইলছ দিব লাগিব, আপোনাৰ নাম, এড্ৰেছ এটচেট্ৰা। তাৰপিছতে আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, আপোনালোকে ডিষ্ট্ৰিক্টত কিমান পপুলেশ্যন আছে, আপোনালোকে কিমান টকা মূল্যত আপোনালোকে যিটো বস্তু বিকিব সেইটো কিমান টকা মূল্যত, এনেধৰণৰ আছে। তাত সবিশেষ মই জনাই দিম নেক্সট পাৰ্ট এটা ভিডিঅ'ত কেনেকৈ আপোনালোকে বনাব পাৰিব। তাৰপিছতে ইয়াতে আছে ৰিকুৱাৰ্ড ডকুমেণ্ট। তো ইয়াতে দিয়া আছে যে আইডেণ্টি প্ৰুফ, এড্ৰেছ প্ৰুফ অফ এডুকেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জ, ফাৰ্ষ্ট বেংক পাছবুক, পান কাৰ্ড, এইবিলাক সকলোবিলাক ইয়াতে দি আছে। তো ইয়াতে ষ্টাৰ্টিং ডেটটো আপোনালোকে অলৰেডি জানেই ষ্টাৰ্টিং ক'ৰ পৰা আহিছে আৰু লাষ্ট কিমান তাৰিখলৈকে আছিল। আৰু এপ্লিকেশ্যন ছাবমিট বৰ্তমান যিটো আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট ছাবমিট ডেট আৰু ষ্টাৰ্ট ডেট ফৰ ছাবমিট অনলাইন এপ্লিকেশ্যন 1 February 2025। তো প্ৰজেক্ট ৰিপৰ্ট ছাবমিটৰ ষ্টাৰ্ট অলৰেডি হৈছে 1 February পৰা। আৰু লাষ্ট ডেট এতিয়ালৈকে কোনো ধৰণৰ মেনশ্যন দিয়া নাই, টু বি আপলোডেড লেটাৰ। তো যেতিয়াই আহি যাব তেতিয়াই ইয়াতে দি দিব। তো আৰু আপোনালোকে ইয়াৰ পৰা আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপোনালোকে কিবা যদি মিছমেচ হৈ থাকে তেনেহ'লে আপোনালোকে ইয়াতে যে আপোনালোকে এডিট কৰি ল'ব। আৰু তাৰপিছতে আছে প্ৰজেক্ট ৰিপৰ্ট টেম্পলেট। আপোনালোকে যি ছেক্টৰ দিছে সেই ছেক্টৰবিলাকৰ টেম্পলেট ইয়াতে পাব। আপোনালোকে ইয়াতে ক্লিক কৰি দিলে আপোনালোকে ৰিডাইৰেক্ট হৈ আপোনালোকে এই টেম্পলেটৰ যিটো ছাইট আছে সেই টেম্পলেটৰ ছাইটটোত যাব। মই দেখুৱাই দি আছোঁ অলপ পিছতে। তাৰপিছতে আছে অফিচিয়েল ৱেবছাইট যদি ভিজিট কৰিব বিচাৰিছে ইয়াতে ক্লিক কৰি দিলে হ'ল। ইয়াতে চাব পাৰিব যে প্ৰজেক্ট টেম্পলেটটো আপোনাৰ যিটো আছে প্ৰজেক্ট টেম্পলেট ইয়াতে ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেধৰণৰ পপআপখন খুলিব। আৰু আপোনালোকে যিটো ছেক্টৰত দিছে, আপোনালোকে যদি ষ্টেচনাৰী হয় ষ্টেচনাৰীত ক্লিক কৰি দিব। আপোনালোকে যদি ভেটেনাৰী হয়, আপোনালোকে যদি ডেইৰী হয় ডেইৰী ফাৰ্মিং হয় ডেইৰী ফাৰ্মিঙে দিব। বা আপোনালোকে পল্ট্ৰি যদি হয় গোটেৰী যদি হয় আপোনালোকে যি ধৰণে আপোনালোকে ছেক্টৰত ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ক্লিক কৰিছে সেই ধৰণে ছেক্টৰ ইয়াতে দিব লাগিব। তো আপোনালোকে এক্সাম্পল মই এইটো দেখুৱাই দি আছোঁ ফিচাৰীৰ কাৰণে এতিয়া ক্লিক কৰি দিলোঁ। আৰু ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে ফিচাৰীৰ অপশ্যন আছে যে অৰ্নামেণ্ট ফিচাৰী, বায়'ফ্লক ফিচাৰী, ফাৰ্মিং, ফিছ ফিড মিল, ট্ৰেডিশ্যনেল ফিচাৰী। তো আপোনালোকে যিকেইটা 4-5টা যিটো ছেক্টৰ আছে সেই ছেক্টৰৰ ভিতৰতে আপোনালোকৰ আৰু ভাগ আছে, সেই ভাগবিলাকৰ ভিতৰতে এইকেইটা হয়। তো আপোনালোকে যদি মাছৰ পোনা উৎপাদন কৰে বা আপোনালোকে যদি মাছৰ পোনা উৎপাদন কৰি আপোনালোকে যদি বিকে বা আপোনালোকে যদি মাছৰ পোনা এৰি দি আপোনালোকে যদি ডাঙৰ কৰে এইবিলাকে হয়। তাৰপিছত ফিচাৰী ফাৰ্মিং ইয়াতে মই ক্লিক কৰি দিলোঁ। আৰু ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰিব, ইয়াতে মই চাৰ্চ কৰি দিলোঁ।
আৰু সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে চাব পাৰিব যে ভিউ এণ্ড ডাউনলোড আপোনালোকে ভিউ এণ্ড ডাউনলোড যিটো আছে ভিউ এণ্ড ডাউনলোড যিটো আছে এই ভিউ এণ্ড ডাউনলোডত ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো প্ৰজেক্ট টেমপ্লেট আছে সেইটো ডাউনলোড হৈ যাব আৰু ডাউনলোড হোৱাৰ পিছতে আপোনালোকে এইটো প্ৰিণ্ট আউট কৰি ল'ব প্ৰিণ্ট আউট কৰি লোৱাৰ পিছতে আপোনালোকে এইবিলাক বনোৱাৰ পিছতে আপোনালোকে ছাবমিট দিব এইটো আৰু আপোনালোকে যদি বনাব পৰা নাই বা মই নেক্সট পাৰ্ট এটা ভিডিঅ' আহিছে আপোনালোকে প্ৰজেক্ট টেমপ্লেটটো আপোনালোকে কেনেকৈ বনাব মই অলৰেডি আগতেও 2000 প্ৰথম যেতিয়া আত্মনিৰ্ভৰ অসম আহিল মই তেতিয়া মই অনলাইন এপ্লাই কৰি দিছোঁ তাৰপিছতে প্ৰজেক্ট ছাবমিট কৰি দিছোঁ বহুত কেইজনে পাইছে পইচাটো আৰু আপোনালোকে মই তাত দেখুৱাই দিম আপোনালোকে কেনেকৈ বনাব এইটো বনোৱাৰ পিছতে আপোনালোকে এইখন আপলোড দিব লাগে তাত আপলোড দিব লাগে এইটো আছিল সৰু এটা ইনফৰমেশ্যন আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ